হাই এভৰিৱান, আজি আকৌ আহিছোঁ মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ' লৈ। আজি বাবা আৰু মই অলপ বজাৰ কৰিব যাম, পূজাৰ বজাৰ, যিহেতু পূজা আহিছে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব শেষলৈকে। আৰু এয়া এইফালে বজাৰ কৰা হৈ গ'ল। এতিয়া আমি ফাইন ডাইনিঙত সোমাইছোঁ কিবা এটা খাবৰ বাবে। বাবাই কিবা খাই বোলে, সেয়েহে ফাইন ডাইনিঙলৈ আহিছোঁ। আৰু এয়া ইফালে বাবাই ৱেইট কৰি আছে খানাৰ কাৰণে। আৰু ফাইনেলি আমাৰ খানা আহি গ'ল। এয়া মই খাইছোঁ পনীৰ টিক্কা ৰোল আৰু বাবাই খাইছে চিকেন টিক্কা ৰোল, আৰু লগতে আছে চিকেন ফ্ৰাইড ৰাইচ। এয়া এনেকৈ আমি খাই আছোঁ। আৰু খোৱা লোৱা হৈ গ'ল আৰু আমি ঘৰলৈ আহিলোঁ। আবেলি আকৌ পানী পুৰি খোৱা হৈছে বাবাই। এয়া অলপ পানী পুৰি লৈ আহিলোঁ, সি এতিয়া পানী পুৰি খাব আৰম্ভ কৰি দিছে। আৰু এইফালে কি বজাৰ কৰিলোঁ আপোনালোকক দেখুৱাওঁ। এইযোৰ মোৰ কাপোৰ, আৰু বাবাই ল'লে, আৰু এয়া এইযোৰ বাবাৰ কাপোৰ। সি একদম কাপোৰ আৰু জোতা কিনিলে, কাপোৰ আৰু জোতা কিনি কেনে ধুনীয়া একদম ফটো উঠিছে। এইফালে এয়া কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন বাৰু কাপোৰবিলাক। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।